পাঁচজন আহিছা মাতো শুনি পাইছা শুনি পাইছা নাই পাইছো চেপ্টাৰ 6 উলিওৱাচোন চেপ্টাৰ 6 উলিওৱা উলিয়াই ললা তো নামটো কি আছে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন ঠিক আছে সংজ্ঞাটো এনেকুৱা হ'ব একদম চিম্পলি কৈছো তাত দুটা বা ততোধিক পদাৰ্থ ই জুলীয়াও হ'ব পাৰে গোটাও হ'ব পাৰে বা গেছীয়ও হ'ব পাৰে লগ লাগি সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন হয় যিটো পৰিৱৰ্তনত সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন হয় সেই পৰিৱৰ্তনটোক কয় ৰাসায়নিক তো এই ৰাসায়নিক পৰিৱৰ্তনত কিছুমান কথা আমি মন কৰিব লাগিব যদি আমি এতিয়া ধৰি লও চকুৰে স্পষ্টকে দেখা নাই সেইটো পৰিৱৰ্তনটো হৈছে নে নাই আগৰ নিচিনাই আছে কিন্তু তাৰ পৰা যদি শব্দ ওলাইছে বা পোহৰ ওলাইছে বা নহলে ৰঙৰ পৰিৱৰ্তন হৈছে তেনেকুৱা কিছুমান চৰ্তত আমি ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি কওঁ ঠিক আছে এটা উদাহৰণ এটা দিওঁ মই লুট মামৰে ধৰা দেখিছা লুট মামৰে ধৰা দেখিছা নাই লুট মামৰে ধৰা দেখিছা এতিয়া এইটো গজাল এটা লৈছো গজালটোৰ সাধাৰণ ৰংটো যেতিয়া নতুন কিনি আনো তাৰ ৰংটো বেলেগ হয় এতিয়াতো মই মামৰে ধৰা গজাল এটা লৈছো এতিয়া এই মামৰে ধৰা গজালটো ইয়াত এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিছে কেনেকে মই কৈছো গজালটো বনাইছে লোহেৰে লোৰ সৈতে যদি জলীয় বাষ্প আৰু অক্সিজেন মিলিত হয় এতিয়াতো ইয়াক মুকলিকে ৰাখিলে আমি অক্সিজেন পামেই ইয়াত অক্সিজেন থাকিবই কিন্তু যদি ইয়াৰ এই কলমটো যদি লোৰে নিৰ্মিত হলহেঁতেন তো তেতিয়া কি হ'ব ইয়াৰ ওপৰত অক্সিজেন অনবৰতেতো থাকিবই তাৰোপৰি কেনেবাকে যদি জলীয় বাষ্প পাই যায় তেতিয়া এই ওপৰত তৰৱটোত এটা আৱৰণ এনেকুৱাকে হ'ব তাৰ ৰঙৰ পৰিৱৰ্তন হৈ যোৱাকে ঠিক আছে এই লুডালৰ ওপৰত এটা আৱৰণ সৃষ্টি হ'ব যিটো আৱৰণ পূৰ্বৰ যিটো লুৰ ৰং আছিল সেই ৰংটো সম্পূৰ্ণৰূপে সলনি হৈ যাব তাৰপিছত আমি লাহে লাহে যদি তেনেকে দিন গৈ থাকে তেতিয়া আমি দেখিম যে লু টুকুৰাৰ বা গজালটোৰ ঠিক ওপৰত টুকুৰা টুকুৰা কিছুমান এৰি গৈ আছে তো সেইটো আমি ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰিম এতিয়া ইয়াত যে লুৰ ওপৰত যে মামৰ ধৰিলে সেই মামৰটো আগতে যিটো ধৰিছে সেইটো সম্পূৰ্ণ নধৰা কৰি আগৰ অৱস্থালৈ নিব আমি নোৱাৰো ঠিক আছে তো এতিয়া কি হয় এইটো যিহেতু ইয়াত আমি এই মামৰে ধৰাটো যিটো ধৰিলে সেই কাৰ্যটো মই পুনৰ আগৰ অৱস্থালৈ লৈ যাব নোৱাৰো তো সেইকাৰণে ইয়াৰ পৰা এটা কথা আমি বুজিব লাগিব যে ৰাসায়নিক পৰিৱৰ্তন বিলাক কি হ'ব একমুখী বুলি কয় মাত্ৰ এটা কি হয় নিৰ্দিষ্ট দিশত সেই পৰিৱৰ্তনটো হ'ব আকৌ সেই পৰিৱৰ্তনটো উদাহৰণ দিছো এতিয়া যেতিয়া প্ৰথম কি হয়
কলিটো অৱস্থাত টেঙা বা তিতা তেনেকুৱা নহয়, সেউজীয়া ৰঙৰ হ'ব। তাৰপিছত লাহে লাহে যেতিয়া পুৰঠ হয়গে, হা, আমটো যেতিয়া লাহে লাহে পুৰঠ হয়গে, তেতিয়া আমৰ টেঙা হয়গে। ঠিক আছে? আশ্চৰ্য, মাতটো ভালকে অহা নাই। এতিয়া আকৌ কৈছো মই, এতিয়া কেঁচা আম এটা যেতিয়া পকিব, এনেইতো মই এতিয়া কৈ আছিলো কেঁচা আমটো কি হয় টেঙা হয়। ঠিক আছে? ত যেতিয়া পকিব, আমটোৰ সেউজীয়া ৰং সলনি হ'ব, লগতে তাৰ সোৱাদ সলনি হয়। টেঙাৰ পৰা মিঠা হ'বগে, হয় ন? ত এতিয়া এই সোৱাদটো মই পুনৰ আকৌ টেঙালৈ আনিব পাৰিম জানো আমটোৰ? আমৰ যিটো সোৱাদ আছিলে, টেঙা সোৱাদটো মিঠা হৈ গ'ল। হা, মিঠা হৈ গ'ল। কিন্তু সেই মিঠাটো পুনৰ মই টেঙালৈ আনিব পাৰিম জানো? নোৱাৰো নহয়, হয় নাই? ত ঠিক তেনেকে সেউজীয়া ৰংটো পুনৰ মই মানে কি হয়, যিটো কৈছে আমটো পকিলে যে, পকাৰ পাছত যে যিটো ৰঙা হৈ গ'ল, বা যিটো এনে পকিলে যি ধৰণে ৰং হয়, ত সেই ৰংটো পুনৰ মই সেউজীয়ালৈ আনিব পাৰিম জানো? নোৱাৰো। ত তেনেকুৱা যিবিলাক ঘটনা ঘটে, বা যেনেকুৱা পৰিৱৰ্তন ঘটে, সেই পৰিৱৰ্তন বিলাকক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। ঠিক আছে? ৰাসায়নিক পৰিৱৰ্তন এটা হ'বলৈ হ'লে আমি কেইটামান কথা মন কৰিব লাগিব, মানে কোনটো ক্ষেত্ৰত ৰাসায়নিক পৰিৱৰ্তন হৈছে। ত সেই কথাটো স্পষ্টভাৱে জানিবৰ বাবে আমি কেইটামান কথা মন কৰিব লাগিব। ভালকে শুনি যাবা। যিটো পৰিৱৰ্তনত ৰঙৰ পৰিৱৰ্তন হৈছে, 1 নম্বৰ হৈছে ৰং, 2 নম্বৰ হৈছে সোৱাদ, হা, টেঙাৰ পৰা যিহেতু মিঠা হ'ল, ত সোৱাদ। তাৰপিছত পোহৰ ওলাব লাগিব। তাৰ পাছত শব্দ সৃষ্টি হ'ব লাগিব। মই উদাহৰণ দিম এইকেইটাত। শব্দ সৃষ্টি হ'ব লাগিব। ত এই চাৰিটা হ'লেই, তাৰ শুনি পৰা পোৱা নাই। এটা সম্পূৰ্ণ নতুন পদাৰ্থ ওলাব লাগিব। এতিয়া মই একদম চিম্পলি উদাহৰণ এটা দিছো। হাইড্ৰজেন এটা গেছ হয়, আমি আগতে পাই আহিছো, হাইড্ৰজেন এটা গেছ হয়, আৰু অক্সিজেনো এটা গেছ হয়। দুইটাৰে ভৌতিক অৱস্থা গেছীয়, হয় ন? দুয়োটাৰে ভৌতিক অৱস্থা গেছীয়। কিন্তু দুইটা লগ লাগিলে কি হয়? হাইড্ৰজেন আৰু অক্সিজেন লগ লাগিলে কি হয়? পানী হয়, হয় ন? H2O, H2O, হয় ন? ত এইটো কি হয়? এটা পানীৰ নে? পানীটো আমি কেনেকুৱা অৱস্থা দেখিছো নাই? জুলীয়া হয়, হয় নাই? ত দুটা গেছীয় পদাৰ্থ লগ লাগি, দুটা গেছীয় পদাৰ্থ লগ লাগি এটা জুলীয়া পদাৰ্থ উৎপন্ন কৰিলে, হয় ন? এতিয়া চাচোন, গেছীয়ৰ পৰা জুলীয়া হ'ল, ত অৱস্থাৰ পৰিৱৰ্তন হৈ গ'ল, হয় নাই? তাৰ আগত যিটো অৱস্থা আছিলে সেইটো সম্পূৰ্ণৰূপে নতুন হৈ গ'ল, এটা জুলীয়া অৱস্থা প্ৰাপ্ত হ'ল। এতিয়া তাত কি হয়, দুটা গেছীয়, এটা হাইড্ৰজেন আছিলে, এটা অক্সিজেন আছিলে, দুইটা মিলাই H2O হ'ল। এতিয়া সেই পানীৰ অণুটোক আমি পুনৰ গেছীয় অৱস্থালৈ নিব নোৱাৰো, সাধাৰণ পদ্ধতিৰ সহায়ত নিব নোৱাৰো। ত সেইকাৰণে মই অলপ আগতে যে কৈছিলো, ৰাসায়নিক পৰিৱৰ্তন এটা একমুখী বুলি কৈছিলো। মাত্ৰ এটা দিশৰ পৰা যাব, পুনৰ সেই দিশটোত ঘূৰি আহিব নোৱাৰে। ঠিক আছে? উদাহৰণ কেইটামান দিলো, আৰু ঢেৰ তেনেকুৱা পাম। প্ৰথমটো দিছিলো মই লোট, মামৰে ধৰাটো দিছিলো। তাৰপিছত আমৰ কথা কলো, কেঁচা আমৰ পৰা পকা হ'ল, আৰু শব্দৰ কথা কৈছিলো, হয় ন? শব্দ, পোহৰ। ত তাৰ উদাহৰণ মই দিছো। এতিয়া আমি যে ফটকা ফুটাও, হয় ন?
ফটকাটোৰ ভিতৰত কি থাকে কিছুমান ক্ষাৰকীয় পদাৰ্থ থাকে ৰাসায়নিক পদাৰ্থ বিস্ফোৰক বুলি কয় যে তো তেনেকুৱা থাকে যেতিয়া আমি তাত জুই দি দিওঁ তেতিয়া তাৰ পৰা এটা শব্দ ওলায় লগতে পোহৰো ওলায় হয় ন আৰু এটা ওলায় তাতে গেছ ওলায় তো এই যে তিনিটা বস্তু ওলালে পোহৰ ওলালে শব্দ ওলালে আৰু গেছ ওলালে তো সেইখিনি পুনৰ মই আকৌ আগৰ যিটো ফটকাটোৰ ভিতৰত যি ধৰণে বিস্ফোৰক পদাৰ্থখিনি আছিলে তো সেইখিনিলে আমি নিব নোৱাৰো ঠিক আছে তো সেইকাৰণে এইটোত আমি এই পৰিৱৰ্তনটোক ৰাসায়নিক পৰিৱৰ্তন বুলি কম ঠিক আছে এটা ফটকা ফুটোৱা যিটো ঘটনা সেই ঘটনাটো আমি ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি কম ঠিক আছে তাত যিহেতু পোহৰো ওলালে ফটকাটো ফুটাৰ লগে লগে পোহৰ ওলাই গ'ল আমি ৰাতি ফুটালে গম পাই যাওঁ এইটো দিনত হ'লে ইমান এটা গম নাপাব পাৰোঁ তাৰ পাছত শব্দ ওলাব আমিতো কওঁৱে শব্দ নোলালেতো ফটকাটো বেয়া বুলি কওঁ হয় ন তো যিমানে শব্দ ওলায় সিমানে ভাল বুলি হয় তো এতিয়া আমি যিখিনি ঘটনা ঘটাই থৈছোঁ আগত যিখিনি আমি কাম কৰি থাকোঁ সেইখিনিকে মাত্ৰ ইয়াত আমাৰ বিজ্ঞানৰ ভাষাত বুজাই দিছে কোনকেইটা পৰিৱৰ্তন ৰাসায়নিক হয় আৰু কোনকেইটা ভৌতিক হয় গোটেইখিনি মই একদম ছুটিকে কৈ দিছোঁ আকৌ এবাৰ ৰাসায়নিক পৰিৱৰ্তনত সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন হ'ব ঠিক আছে তাৰ যিটো অৱস্থা আছিলে সেই অৱস্থাটো সম্পূৰ্ণৰূপে নতুন হৈ যাব তো এতিয়া এই লুট মামৰে ধৰাটোকে মন কৰিবা সেইটো উদাহৰণ দিবা ৰাসায়নিক পৰিৱৰ্তনৰ বুলিলে কি বুজা যদি প্ৰশ্ন সোধে ক'ৰবাত যদি থাকে তেতিয়া আমি ক'ব পাৰিম যিটো পৰিৱৰ্তনত দুই বা ততোধিক পদাৰ্থ লগ লাগি সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন হয় তাকে ৰাসায়নিক পৰিৱৰ্তন বুলি কয় উদাহৰণস্বৰূপে লুট মামৰে ধৰাটো ক'ব পাৰা ঠিক আছে লুট মামৰে ধৰাটো ৰাসায়নিক পৰিৱৰ্তন কেলে ইয়াত লু টুকুৰা আছিলে গোটা বস্তু ইয়াতে চাৰিওফালে অক্সিজেন আছে তো গেছীয় বস্তু হয় আৰু ই যদি কেনেবাকে জলীয় বাষ্প পায় ঠিক আছে জলীয় বাষ্প বোলে গেছীয় হয় কিন্তু সাধাৰণতে তাত পানী থাকে হয় ন তো এই তিনিটা উপাদান যেতিয়া ওচৰ চাপে বা একেলগ হয় তেতিয়া কি হ'ব এটা নতুন বস্তু ওলাই নতুন পদাৰ্থ ওলাই তো সেইটোক কৈছিলোঁ আমি মামৰ ঠিক আছে যিটোৱে এই লু টুকুৰাক ক্ষয় যোৱাত সহায় কৰে মানে এই টুকুৰাৰ যিটো মূল উপাদান থাকে লু টুকুৰা মূল উপাদান বুলি ধৰিছোঁতো তো তাৰ গুণাগুণটো নষ্ট কৰে ঠিক আছে তো সেইটো হ'ল ৰাসায়নিক পৰিৱৰ্তন হ'ব তো ৰাসায়নিক পৰিৱৰ্তনত কি হয় বুলি কৈছিলোঁ প্ৰথমে নতুন পদাৰ্থ ওলাব মানে অৱস্থাৰ পৰিৱৰ্তন বুলি কৈছে তাৰপিছত শব্দ ওলাব পোহৰ ওলাব গেছ ওলাব হ'ল সেইবিলাকে সোৱাদৰ পৰিৱৰ্তন হ'ব তেনেকুৱা ঢেৰ আছে আমাৰ দৈনন্দিন জীৱনত আমি ৰাসায়নিক পৰিৱৰ্তন ঢেৰ পাই থাকোঁ ঠিক আছে তো ৰাসায়নিক পৰিৱৰ্তনৰ ইয়াত কেইবাটাও উদাহৰণ আছে কিতাপত চাব পাৰা ইয়ালৈকে কাৰোবাৰ কিবা বুজি পোৱাত অসুবিধা হৈছে নেকি সুধিব পাৰা 2 মিনিট সময় দিছোঁ তাৰপিছত আমি ভৌতিক পৰিৱৰ্তনলৈ যাম কিবা সুধিবলগীয়া আছে ৰিত্ৰিছ আছে নেকি এবাৰ সুধিবলগীয়া নাই ভালকে শুনি পাইছা ন মাতটো পাইছোঁ এইটো জ্ঞানৱ জ্যোতি নে কি আছিলে গৈনাৱ জ্যোতি আৰু বাকীবিলাক এইবিলাক তলত নাম আছে ঢেৰ কিবা কিবি কিন্তু কোনো একো নাই কোৱা যে জচিং পাই অকল শুনি নাই পোৱা বুলি কৈছে কিবা বুজি পোৱা গ'ল নাই একো নাই ন ঠিক আছে
মই ইয়াৰ নোট মই পিছত দি দিম হা আকৌ শুক্ৰবাৰে মই পাম তেতিয়া নোটখিনি মই ইয়াৰ দি দিম কাৰণ এইটো চেপ্টাৰ আগতে পঢ়োৱা নাই বুলি কৈছে এতিয়া আহিব ভৌতিক পৰিৱৰ্তন এতিয়া ভৌতিক পৰিৱৰ্তনত কেনেকুৱা হ'ব মাত্ৰ পদাৰ্থটোৰ আকাৰ আকৃতিহে সলনি হয় হা মাত্ৰ পদাৰ্থটোৰ আকাৰ আকৃতি সলনি হয় তো হেতুক আমি ভৌতিক পৰিৱৰ্তন বুলি কম এটা উদাহৰণ দিছো মই আমি গছ এজোপা পৰা কাঠ উলিয়ালো তাৰ পিছত সেই কাঠখিনি আমি ভালদৰে ফালি মেলি এখন টেবুল বা চকী বনালো এতিয়া কাঠৰ যি গুণাগুণ গছজোপাত থাকোতে যি গুণাগুণ আছিলে আৰু টেবুলখন বনোৱাৰ পাছত যি গুণাগুণ আছে দুয়োটা সেম থাকিব একেই থাকিব হা তাত মূল যিখিনি উপাদান থাকে সেইখিনি সলনি নহয় এতিয়া কাঠৰ পৰা এখন টেবুলহে বনিছে মাত্ৰ আকাৰটো সলনি হৈছে হা মাত্ৰ তাৰ যিটো পূৰ্বতে আকাৰ আছিলে সেইটোহে সলনি হৈছে তাৰ উপাদানবিলাক সলনি হোৱা নাই তাৰ গুণাগুণ সলনি হোৱা নাই টেবুলখনৰ কথাই মন কৰিবা আৰু আছে তেনেকুৱা এতিয়া আমি গৰম দিনত যিহেতু বিচনী লওঁ সেই বিচনীখন আমি বাঁহৰ পৰাও বনাওঁ বা বেলেগ কিবা কিবিৰ পৰাও বনাওঁ কিন্তু বাঁহৰ পৰা বনোৱাটো মই কৈছো এতিয়া বাঁহডাল গোটাকে আছিলে ডাঙৰ তাক আমি ফালি সৰু সৰু কৰাৰ পাছত এখন বিচনী বনালো হা তো সেই বিচনীখন তাৰ আকাৰটোহে সলনি হ'ল গোটা ডাঙৰ বাঁহ টুকুৰাৰ পৰা আমি এখন পাতল বাঁহেৰে নিৰ্মিত বিচনী পালো হয় নাই বাঁহেই হৈ থাকিলে তাত অন্য পদাৰ্থকো উৎপন্ন হোৱা নাই যেনেকে ভৌতিকত এতিয়া লুট মামৰে ধৰাটো হ'ল আমটো পকিলে কেঁচাৰ পৰা যিটো সেউজীয়া ৰং আছিলে সেইটোৰ পৰা আমি আম যিটো পকিলে হালধীয়া ৰঙচুৱা তেনেকুৱা পাওঁ হয় ন তো তেনেকুৱাতো হোৱা নাই ইয়াত মাত্ৰ ইহঁতৰ আকাৰটো সলনি হৈছে আগতে যি আছিলে সেইটোৱে আছে অকল আকাৰ সলনি হৈছে তাত নতুন পদাৰ্থ উৎপন্ন হোৱা নাই ঠিক আছে তো নতুন পদাৰ্থ যিহেতু উৎপন্ন হোৱা নাই তো তেনেকুৱা পৰিৱৰ্তনবিলাকক কোৱা হয় ভৌতিক পৰিৱৰ্তন তেনেকুৱা ঢেৰ উদাহৰণ দিছে কিতাপত প্ৰথমৰ পৰাই আছে উদাহৰণ 1 2 3 গোটেইকেইটা সেই ভৌতিক পৰিৱৰ্তনৰ কথা কৈ আছে 1 2 কেইটা এতিয়া পানীটো চাবা পানীটো আমি ঠাণ্ডা কৰি দিলো ঠাণ্ডা কৰাৰ লগে লগে সি গোটা হৈ গ'ল মাত্ৰ তাৰ আগতে যিটো অৱস্থাত আছিলে বা যিটো আকাৰত আছিলে সেইটো সলনি হৈছে কিন্তু সেই বৰফ টুকুৰাক আমি অকমান তাপ দি দিলে কি হয় পুনৰ জুলীয়া অৱস্থা প্ৰাপ্ত হয় ন ঠিক তেনেকে তাক বেছিকে তাপ দি দিলে গেছীয় হৈ যাব সেই গেছখিনিক ঠাণ্ডা কৰিলে মানে আকৌ জুলীয়া হৈ যাব তো সেইকাৰণে সেইটো ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি কোৱা নহয় তাত মাত্ৰ সিহঁতৰ ভৌতিক যিটো অৱস্থা আছে ভৌতিক যিটো আকাৰ বা আকৃতি আছিলে সেইটো সলনি হৈছে ঠিক আছে তো সেইখিনি হৈ গ'ল ভৌতিক পৰিৱৰ্তন তাত কোনো নতুন পদাৰ্থ উৎপন্ন নহয় কাৰণে বেছি আৰু ক'বলগীয়া নাথাকে তাত ঠিক আছে হ'বনে এইখিনিলৈকে তাহলে পেজ নাম্বার 61 উলিওৱাচোন পেজ নাম্বার 61 মই অলপ আগতে যিখিনি কৈ গলো ৰাসায়নিক পৰিৱৰ্তনৰ কথা তলত 61 পেজৰ একদম তলত সেই কথাখিনি ধুনীয়াকে দি দিছে ৰাসায়নিক পৰিৱৰ্তন হওঁতে তলত যিখিনি ঘটনা ঘটিছে সেইখিনি মন কৰিব লাগে সেইখিনি পৰীক্ষাত আহে এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিলে তো তাত কি কথা আমি লক্ষ্য কৰিব লাগিব বা কি পৰিৱৰ্তন হ'ব পাৰে তো তাত এইটা চাব লাগিব প্ৰথম আছে তাপ পোহৰ বা
আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ'ব পাৰে হয়তো তাপ ওলাবও পাৰে বা তাপ সোমাই যাবও পাৰে মানে শোষণ হৈ যায় নাইকিয়া হৈ যাবও পাৰে তাৰপিছত শব্দ উৎপন্ন হ'ব পাৰে যেটো আমি অলপ আগত ক'লো ফটকা ফুটোৱাটো ক'লো গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে গোন্ধ আগতে যিটো গোন্ধ আছিলে এতিয়া বেলেগ হৈ যাব পাৰে তাৰপিছত ৰঙৰ পৰিৱৰ্তন ৰঙৰ কথাটো ক'লোৱে অলপ আগত আমৰ কথা ক'লো বা কমলাটোৱে প্ৰথম অৱস্থাত টেঙা হয় সেউজীয়া থাকে যেতিয়া পুৰঠ হৈ যায় এটা পকিবলৈ হয় তো তাৰ ৰং সলনি হৈ যায় মিঠা সোৱাদটো সলনি হৈ যায় হ'ল তো এনেকুৱা বিলাকক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন আৰু মাত্ৰ সিহঁতৰ আকাৰটো সলনি হলে বা অৱস্থাটো সলনি হলে তাক কোৱা হয় ভৌতিক পৰিৱৰ্তন ঠিক আছে এইখন পেজতে ওপৰৰ ফালে দুটা ৰাসায়নিক সমীকৰণ দিছে আমি আগৰ চেপ্টাৰটো যেতিয়া ক্লাছ কৰিছিলো তাতে পাইছিলো ভিনেগাৰৰ এইটো আছিল এচিটিক এচিড থাকে বুলি আছিলে এচিটিক এচিড CH3COOH ইয়াতে C টো হৈছে কাৰ্বন ইয়াত প্ৰথম যেটো ভিনেগাৰৰ কথা আছে এচিটিক এচিডটোত C যত যত আছে এটা হল কাৰ্বন কাৰ্বনৰ C হয়তো তাৰপা H থকাটো হৈছে হাইড্ৰোজেন আৰু অক্সিজেন আছে O আছে না অক্সিজেন এটো হৈ গল এচিটিক এচিড যদি এচিটিক এচিডৰ লগত আমি বেকিং পাউডাৰ আমি ঘৰত বেকিং পাউডাৰ বা বেকিং সোডা দেখিছো কিবা কিবি পিঠা পনা বনাবলৈ লয় কেক চেক বনাবলৈ লয় ইয়াতক বেকিং পাউডাৰ বা বেকিং সোডাৰ সাংকেতিক চিহ্নটো হৈছে NaHCO3 Na মানে হৈছে Na না বুলি যে আছে Na সেইটো হৈছে সোডিয়াম ঠিক আছে সেইটো হল সোডিয়াম বাকি কিটাটো গম পালে H মানে হাইড্ৰোজেন C মানে কাৰ্বন আৰু O মানে অক্সিজেন তো এইখিনি কয় NaCO3 হৈছে সোডিয়াম বাই কাৰ্বনেট নহলে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো ৰাসায়নিক নাম আৰু তাৰ সাধাৰণ নামটো হৈছে তলত লিখা আছে বেকিং পাউডাৰ বুলি ঠিক আছে তো এইকেইটা লগ লগাৰ পাছত এটা এসিড লগ লাগিছে এটা ক্ষাৰকীয় পদাৰ্থ লগ লাগিছে আমি আগতে পাইছিলো প্ৰশমন বিক্ৰিয়া বুলি পাইছিলো যেতিয়া এটা এসিড আৰু এটা ক্ষাৰক লগ লাগে তো তেতিয়া এটা লবণ ওলাব পানী ওলাব বুলি পাইছিলো হয় না কিন্তু ইয়াতে এটা ক্ষাৰক যদিও হয় লগতে কাৰ্বনেট আছিলে যেটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট কৈছিল কাৰ্বনেট মানে কাৰ্বন আৰু অক্সিজেন আছে তো এখানে কাৰ্বনেট বুলি কৈছে তো এইটোত কি হৈছে লবণও ওলাব পানীও ওলাব লগতে যেহেতু কাৰ্বন ডাই অক্সাইড বেছি হৈ আছিলে তো এখানে কাৰ্বন ডাই অক্সাইডটো বেছিকে ওলাই গৈছে পিছফালে এটো CO2 বুলি লিখি কেনে ওপৰলে কাৰ্চিনটা দিছে ন আৰু এটা কথা ওপৰলে যেতিয়া কাৰ্চিন দিয়া থাকে ওপৰলে যেতিয়া কাৰ্চিন দিয়া থাকে তেতিয়া আমি এটো বুজিব লাগিব এটো গেছীয় হয় ওপৰলে যদি কাৰ্চিনটো দিয়া থাকে তো ওপৰলে কোন বস্তু যায় গেছীয় বস্তুহে যায় তো এখানে হেতু আমি দেখা লগে লগে গম পাব লাগিব তাৰ যেটো অৱস্থা হল হি গেছ আৰু তললে যদি কাৰ্চিনডাল থাকে তলৰ মুৱাকে থাকে তো তেতিয়ালে ই হ'ব গোটা বস্তু ঠিক আছে আৰু তলত দিছে এটা আন এটা সমীকৰণ হল CaOH2 বুলি আছে Ca মানে ক্যালসিয়াম আমি যেটো ঘৰত চূণ খাও ন সেই চূণটো ৰাসায়নিক সংকেত হৈ গল CaOH2 মানে এটো কয় ক্যালসিয়াম হাইড্ৰক্সাইড এটো এটা ক্ষাৰক হয় তাৰ লগত কেনেবাকে যদি কাৰ্বন ডাই অক্সাইড পাই যায় কাৰ্বন ডাই অক্সাইড যদি মিলাই দিয়া হয় তেতিয়ালে এটা লবণ মানে ক্যালসিয়াম কাৰ্বনেট বুলি কয় ক্যালসিয়াম কাৰ্বনেট প্লাস ওয়াটার মানে পানী হৈ গল
তো এইকেইটা পদাৰ্থ উৎপন্ন হ'ব ইয়াতে Ca বুলি যে আছে সেইটো হৈ গ'ল কেলছিয়াম ঠিক আছে আৰু বাকি কেইটাটো গম পাইছে C মানে কাৰ্বন অক্সিজেন O হাইড্ৰোজেন H ঠিক আছে তো তেনেকুৱা এতিয়া এইবিলাক চাচোন প্ৰথমে চূণ পানী বা চূণ আৰু কাৰ্বন ডাই অক্সাইড দুইটা বেলেগ বেলেগ পদাৰ্থ লগ লাগি ক্যালসিয়াম কাৰ্বনেট বনিলে এটা সম্পূৰ্ণ নতুন পদাৰ্থ হয় নে নাই এটা নতুন পদাৰ্থ হয় হল তো তেনেকুৱা তাৰমানে এটা নতুন পদাৰ্থ উৎপন্ন হয় তো এইবিলাকক আমি সাধাৰণতে কি কম ৰাসায়নিক পৰিৱৰ্তন বুলি ঠিক আছে তো এইখিনিলৈকে কিবা সুধিবলগীয়া আছে কিবা সুধিবলগীয়া আছে নাই 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 ঠিক আছে তো ইয়াতে আমাৰ প্ৰায়খিনি হৈ গৈছে এটা সৰু টপিক আছে ইয়াতে এটা সৰু টপিক আছে স্ফটিকীকৰণ পেজ নম্বৰ 62 উলিওৱা স্ফটিকীকৰণ মানে কি হয় এটা গোটা পদাৰ্থলে লৈ যোৱাটো বুজায় হা স্ফটিক বুলিলে সাধাৰণতে কি বুজাব এটা গোটা অৱস্থা হয় এটা গোটা অৱস্থা কিন্তু তাত ভাঙি দিয়াৰ লগে লগে একেই অৱস্থা আকৌ এটা পোৱা যায় হা যেটো মূল অৱস্থা থাকে যেটো ডাঙৰ গোটা অৱস্থাটো থাকে তাক ভাঙিলে ঠিক তেনেকুৱাই পদাৰ্থ পোৱা যায় কিন্তু আকাৰটো সৰু হয় তো সেইটো স্ফটিক বুলি কয় এতিয়া আমি চেনি দানাটো মন কৰিম বা নিমখৰটো সেইবিলাক স্ফটিক আকাৰত থাকে বুলি কয় বা স্ফটিকৰ আন এটা নাম দানা আকাৰে এতিয়া ইয়াত কৰণ শব্দটো লগাই দিছে স্ফটিকীকৰণ বুলি কৈছে তো কৰণ মানে কি কোনোবা এটা পদাৰ্থক আমি গোটা অৱস্থালৈ লৈ যোৱাটোক বুজাব মানে গোটা বনোৱা বা গোটা কৰোৱাটোক বুজায় কৰণ বুলি স্ফটিকীকৰণ ঠিক আছে এটা নিমখখিনি যেতিয়া প্ৰস্তুত কৰা হয় এটা আমি নিমখ খাই থাকো সেই নিমখটো প্ৰস্তুত কৰোতে কি হ'ব তাকটো পৃথিৱীত নিমখ হিচাপে নাথাকে বা গোটা গোটা হিচাপে নাথাকে ই সাগৰৰ পানীত দ্ৰৱীভূত অৱস্থাত থাকিব সেই সাগৰৰ পানীখিনি আনি শুকুওৱা হয় ৰ'দত শুকুওৱা হয় তেতিয়া কি হ'ব শুকাই যোৱাৰ লগে লগে যেহেতু পানী বা যিকোনো পদাৰ্থৰ নিজৰ কিছুমান ভৌতিক গুণ থাকে নিজৰ কিছুমান বৈশিষ্ট্য থাকে সেই অনুযায়ী কাম কৰি থাকে তো এতিয়া পানীখিনি যেতিয়া 100 ডিগ্ৰী সেলসিয়াস পাব সূৰ্যৰ তাপমাত্ৰাত সেই পানীখিনি বাষ্প হৈ ওলাই যাবগে তো তেতিয়া থাকি যাব তাত দ্ৰৱীভূত হৈ থকা সেই নিমখখিনি ঠিক আছে তো নিমখখিনি যেহেতু থাকি গ'ল আৰু সেইখিনি গোটা অৱস্থাত পাম তাকে কোৱা হয় স্ফটিক বা দানা বুলি ঠিক আছে ইয়াতে কাক বোলে বুলি তেনেকে নাই কিতাপত হলো ইয়াত দুটা শব্দ ব্যৱহাৰ কৰিছে স্ফটিকীকৰণ থকা পেগাপটো চাই যোৱা পানীত নিমখ যোগ কৰিলে নিমখখিনি নোহোৱা হৈ যায় এইটো আমি জানো নহয় এইটো একদম সাধাৰণ কথা যেতিয়া পানীত আমি নিমখখিনি দি দিওঁ নিমখখিনি নোহোৱা হৈ যায় কিন্তু তাত নিমখৰ গুণখিনি থাকি যায় হা এতিয়া সেইটো ভৌতিক পৰিৱৰ্তনেই হ'ব কিন্তু এনেকুৱা অৱস্থাত নিমখ পানীখিনিৰ মিশ্ৰটোক দ্ৰৱ বুলি কোৱা হয় ইংৰাজীত সলিউশন বুলি কয় ঠিক আছে ইয়াতে নিমখ হৈ গ'ল দ্ৰব্য আৰু পানী হৈ গ'ল দ্ৰাৱক এটা আগতে আমি পাইছো নেকি 6 বা তাৰ তলত 5 মানত চাগে দ্ৰৱ বুলি ক'লে দ্ৰৱ বা দ্ৰৱণ বুলি যদি কওঁ তাৰ উপাদান দুটা হয় হা এটা হৈ গ'ল দ্ৰাৱক আনটো হৈছে দ্ৰব্য দ্ৰাৱক মানে যোনে বস্তুটোক বা যোনে পদাৰ্থটোক দ্ৰৱীভূত কৰোৱাই মানে একদম সিম্পলি কয় যিটোৰ পৰিমাণ আটাইতকৈ বেছি হয় সেই দ্ৰৱটোত
থকা উপাদানখিনিৰ ভিতৰত যোনটোৰ উপাদান বেছি হয়, বেছি পৰিমাণে থাকে, তো সেইটোকে দ্ৰাৱক বুলি ক'ব সাধাৰণতে। আৰু সেই দ্ৰাৱকবিলাকৰ যিটো ভৌতিক অৱস্থা সেইটো সাধাৰণতে জুলীয়া হয় দেই, গোটা বস্তু নহয়, জুলীয়া হয়। আৰু দ্ৰব্য বুলি ক'লে কি হয়, যিটো কম পৰিমাণে থাকিব। এতিয়া ইয়াতে যিটো উদাহৰণ দিলে ইয়াতে, তো নিমখখিনি যিহেতু মই পানীত মিলাই দিলো, তো পানীখিনিয়ে নিমখক নাইকিয়া কৰিলে, তাৰ যিটো অস্তিত্ব আছিলে সেইটো নাইকিয়া কৰি পেলালে, মানে যিটো আমি চকুৰে দেখিছিলো সেইটো নাইকিয়া কৰি পেলালে। তো সেইকাৰণে পানীখিনিক দ্ৰাৱক কৈছে আৰু নিমখখিনিক দ্ৰব্য বুলি কৈছে। ঠিক আছে? ইয়াতে দ্ৰৱ দুই প্ৰকাৰৰ হয়, এটা সংপৃক্ত দ্ৰৱ আৰু এটা অসম্পৃক্ত দ্ৰৱ বুলি লিখা আছে। চাচোন তললে, এটা দ্ৰৱৰ উপাদান যেনেকে আমি পালো দ্ৰব্য আৰু দ্ৰাৱক, ঠিক তেনেকে দ্ৰৱটোক আমি দুই ভাগত ভাগ কৰিছো, এটা সংপৃক্ত আৰু এটা অসম্পৃক্ত। সংপৃক্ত হবলৈ হলে ইয়াত কৈছে দ্ৰাৱকত এইদৰে নিমখ পানীত যোগ কৰি লৰাই থাকিলে এটা সময়ত আৰু অধিক নিমখ দ্ৰৱীভূত নোহোৱা হয়, তেতিয়া আমি দ্ৰৱটোক সংপৃক্ত বুলি কম। মানে নিমখ যিখিনি আমি মিলাই আছো, পানীখিনিত নিমখখিনি মিলাই আছো, এটা অৱস্থাত সেই পানীখিনিয়ে নিমখ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থা আহি যায়। হা, নিমখ দ্ৰৱীভূত নোহোৱা অৱস্থা যেতিয়া আহিব, লাষ্ট সীমা, হা, তো সেই অৱস্থাটোক ক'ব সংপৃক্ত। আৰু যদি অকণমান হলেও পাৰে, এটা দানা হলেও দ্ৰৱীভূত কৰিব পাৰে, তো তেতিয়া তাক আমি কম অসম্পৃক্ত। ঠিক আছে? একদম সৰু উদাহৰণ এটা দিছো। আমি এতিয়া কিবা বিয়া বা কিবা অনুষ্ঠানত কিবা খাবলৈ পাইছো, ভাল ভাল খাদ্য খাব পাইছো, খাই আছো, এনেকুৱাকে খালো যাতে আৰু সৰু টুকুৰা এটাও মুখৰ ভিতৰত দিব নোৱাৰা অৱস্থা হৈ গৈছে, মুখে আৰু পেটৰ ভিতৰলৈ যোৱাব নোৱাৰা অৱস্থা হৈ গৈছে, আৰু নোৱাৰি, তাৰমানে কোনোপধ্যে নোৱাৰি। যিমান ভাল লাগি থাকিলেও আমি খাব নোৱাৰো আৰু হোৱাবই নোৱাৰো, তো তেনেকুৱা অৱস্থাটোক আমি সংপৃক্ত বুলি কম। ঠিক আছে? আৰু অকমান এটা দানা বা এটা কিবা টুকুৰা এটা যেনে তেনে হলেও ভৰাই দিব পাৰিলো ঠেলি হুঁচৰিবলৈ, তো তেতিয়া তাক আমি অসম্পৃক্ত বুলি কম। ঠিক আছে? এইটো এনেই সাধাৰণ উদাহৰণ দিছো, এইটো পৰীক্ষাত লিখিব নালাগে, কিতাপত থকাটোৱে লিখিবা। এটা দ্ৰৱত যদি সৰ্বোচ্চ সংখ্যক দ্ৰব্য পদাৰ্থ থাকে, যিটো দ্ৰৱত সৰ্বোচ্চ সংখ্যক বা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য পদাৰ্থ থাকে, তাক ক'ব সংপৃক্ত। আৰু যদি সৰ্বোচ্চ নহয়, সৰ্বোচ্চতকৈ অকণমান কম থাকিব, মানে সৰু দুই এটা সোমালে সংপৃক্ত হলহেঁতেন, তো তেনেকুৱা অৱস্থাত ক'ব অসংপৃক্ত। ঠিক আছে? মনত থাকিব। এইখিনিলৈকে একবাৰ ভালকে আগৰ পৰা চাই আহা, কিবা থাকিলে সুধিব পাৰা, নহলে মই ইয়াতে এৰিব লাগিব। প্ৰথম যিকেইটা উদাহৰণ দিছে সেই উদাহৰণখিনিৰ পৰা চাই আহা, কিবা থাকিলে সুধিব পাৰা। ৰিত্ৰিছ, কিবা সুধিবা? শুনি পাইছা নাই? পাইছো। কিবা বুজি নাপালে সুধিবা আকৌ, তোমালোকে মনে মনে থাকা। কাৰো নাই সুধিবলে? তোমালোকক ইজত বিমান গগৈ আচাৰ্যই মাটি চেপ্টাৰটো বুজাই আছে ন? হয়। ঠিক আছে। তো সেই মাটিটো বুজাই শেষ হলে, আৰু মোৰ আজিতো এইটো শেষেই হল,
তো তেতিয়াহ'লে তোমালোকৰ ছমহীয়া পৰীক্ষাৰ কোৰ্চটো প্ৰায় শেষ হৈ গ'ল প্ৰায় মানে গোটেইখিনি শেষ হৈ গ'ল মাত্ৰ নোট কেইটা দিবলৈ আছে ইয়াৰ পাছত মই এই নোটটো দিয়াৰ পাছত তোমালোকৰ আকৌ গতি চেপ্টাৰটো এবাৰ আকৌ এনেকৈ লাইভ ক্লাছ কৰিম ফ্ৰাইডে শুক্ৰবাৰে ৰাতিপুৱা এই 9 বজাৰ পৰাই চাগে গতি চেপ্টাৰটো মই বুজাই দিম হ'বনে হ'ব কিবা যদি কিবা যদি থাকে এতিয়াই উলিয়াই থৈ দিবা তাতে অংক আছে কিবা কিবি নতুন নতুন বস্তু পাইছা তো সেইটো উলিয়াই থৈ দিবা তেতিয়াহ'লে মই এতিয়া এৰিম নে ঠিক আছে সেই অসমীয়া দিলে নেকি সেইখিনি লিখি ল'বা মই আজি নোট নিদিওঁ মই এনেকৈ লাইভ ক্লাছ কৰিম তাৰপৰা নোট দিয়াটো মই বেলেগ এদিন দি দিম ঠিক আছে ঠিক আছে হ'ব দিয়া